হেল্ল' এভৰিৱান, মই উপস্থিত আছোঁ মৰাণত মোৰ অতি মৰমৰ বন্ধু চন্দনৰ এখন ইনষ্টিটিউট কলা মন্দিৰ। ইয়াতে ডান্স, মেকআপ, য়োগা এইসমূহৰ প্ৰশিক্ষণ দিয়া হয়। মৰাণত সি খুলিলে 1 বছৰ হৈ গ'ল। আজি ইয়াত মেকআপৰ ক্লাছ আছে। ইয়াতে এতিয়া আজি 2গৰাকী ষ্টুডেণ্ট আহিব আৰু এই মেকআপৰ প্ৰশিক্ষণ দি আছে বন্ধু মুনে। আৰু সেই ছাত্ৰী দুগৰাকীয়ে আজি মুন আৰু মোক মেকআপ কৰিব, এটা ট্ৰায়েল কৰিব। এয়া আমাৰ মুনক মেকআপ কৰি আছে। এয়া চাওক, আৰু মুনে ডিষ্টাৰ্ব কৰি আছে দেই। মুনে লৰি থাকে, চকু টিপিয়াই থাকে, সি বহুত অধৈৰ্য। মোক আজি মেকআপ কৰি আছে ইয়াৰ মেৰী। মেকআপ কৰা হৈ গ'ল, আপোনালোকে দেখিলে। এতিয়া ফ্ৰেছ হ'লোঁ মুখ হাত ধুই। ইয়াৰ পিছত এতিয়া মুনে মোক দেখিছেনে চুলি হাইলাইট কৰি দিছে মুনে, আৰু কেনেকুৱা দেখাই নাজানো। মুনক ভাল দেখাইছে, সেইকাৰণে মই ক'লোঁ তাক মোকো কৰি দিব লাগে, সেইকাৰণে এয়া মোক হাইলাইট কৰি দিছে। কিন্তু ইয়াৰ পিছত ৱাছ কৰাৰ পিছতহে গম পোৱা যাব কেনেকুৱা হ'ব, আপোনালোকক দেখুৱাম। এয়া দেখিছে মোৰ চুলি হাইলাইট হৈ গ'ল আৰু মোক এই মুনে কৰি দিছে। মুন, নমস্কাৰ আৰু বহুত বহুত ধন্যবাদ, মোক ধুনীয়াকৈ হাইলাইট কৰি দিয়া, মনৰ আশাটো পূৰণ কৰি দিলা তুমি। মই চশমাও চেঞ্জ কৰিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। কেনেকুৱা লাগিছে জনাব। আমাৰ মানে চেঞ্জিং হৈ যাবলৈ সময় নাই, আমি সেইটো কাৰণে ইয়াতে আছে লুকিং গ্লাছ, আমি ইয়াতে কৰিছোঁ আৰু চেঞ্জ। এয়া মুনে বিচাৰিয়ে আছে। মুনে আটাইতকৈ বেছিকৈ লৈছে দেই, চবতকৈ আটাইতকৈ কম মই লৈছোঁ। এয়া চব এতিয়ালৈকে 5টামান উঠালে দেই মুনে, এইটো চাই আছে। এইটো ল গাইজ, মই এইটো কৰিলোঁ কালাৰ চিলেক্ট, আৰু কালাৰ মানে তাত চেম কালাৰ হয়, কিন্তু অকণমান ডাঙৰ চাইজ, যিটো অলপ মোৰ কাৰণে ফিটিঙত হৈছে। মই ফিটিং ভাবে দেখিছোঁ, ফিটিঙত ৰাখিছোঁ মই। আমাৰ হৈ গৈছে শ্বপিং, আৰু সেইটো মই ল'লোঁ, মুনে ল'লে। এইটো মোক মুনে গিফ্ট কৰিছে দেই, এইটো গিফ্ট কৰিছে। আৰু এইটোতো আপোনালোকে দেখিছে চন্দনে মাত্ৰ এটা লৈছে, মুনে তিনিটা লৈছে নেকি। মানে 3টা তামাম শ্বপিং কৰিছে, দেৱালী শ্বপিং কৰি আছে এইকেইটাই। যোৱা এটা একাউণ্টত পইচা দিয়াকৈ ভাল লাগিছে বেদান্তক। ৰাতিপুৱা আমি ডান্স কভাৰৰ বাবে অলপমান প্ৰেক্টিছ কৰিলোঁ, কিছুমান ষ্টেপিং ক্ৰিয়েট কৰিলোঁ। বেছি সময় কৰিব নোৱাৰিলোঁ, যিহেতু পিছত মেকআপৰ ক্লাছো আছিলে আৰু আমি বিজি হৈ আছিলোঁ। আৰু মই এই মৰাণত চন্দনৰ এইটো যি কলা মন্দিৰ ইনষ্টিটিউটত যোৱাকালি সন্ধিয়া 6টা বজাতে পালোঁহি। পোৱাৰ পিছতে আকৌ 7টা বজাৰ পৰা চন্দনৰ মৰাণ অইল ক্লাবত এটা ক্লাছ আছিলে, কৰিঅ'গ্ৰাফি ৱৰ্ক কৰি আছিলে দেৱালী উপলক্ষে। সি মই অহাৰ বাবে ভাল পালে, মোকো লৈ গুচি গ'ল আৰু মোকো ক'লে তয়ো আজি কৰিঅ'গ্ৰাফিত কিছু হেল্প কৰিব লাগিব, আৰু সেইবাবে ময়ো ভাল লাগিলে, সেইকাৰণে ময়ো চন্দনক সহায় কৰিবলৈ আগবাঢ়িলোঁ। চাওকচোন কি কৰিলোঁ। মিৰাটো দিয়ক। বন্ধৰ কাৰণে আমাক লগ পোৱা নাছিলোঁ। এতিয়া সি কামৰ কাৰণে দুলীয়াজান গৈছিল, দুলীয়াজানৰ পৰা মৰাণত সোমালে, আৰু এতিয়া মই তাক লগত লৈ আহিছোঁ। জানো সিহঁতে কৰিঅ'গ্ৰাফাৰ হয়, চ' কৰিঅ'গ্ৰাফি কৰিছোঁ যিহেতু সি আজি মোক হেল্প কৰিব। ভিউৱাৰ্ছ, এটা নতুন ভিডিঅ' লৈ বেদান্তৰ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। গোটেই ভিডিঅ'টো আমি ৰিলিজ কৰাৰ পিছত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। বেদান্তক কথা কোৱা।
সকলোৱে আপোনালোকে আঁকোৱালি ল'ব ভিডিঅ'টো। আমি বহুত দিনৰ মূৰত এই কামটো কৰিলোঁ একেলগে। আমি বিশেষকৈ সকলোৱে জানে আমি দুবছৰ বহি আছোঁ আৰু চবেই দূৰত আছোঁ। এতিয়া লগ পালোঁ, সেইকাৰণে হঠাৎ আমি প্লেনিং কৰি এটা কাম কৰিবলৈ আগবাঢ়িলোঁ। আৰু আমাক গোটেই মেকআপ এণ্ড কাষ্টিউম আমাক গোটেইবিলাক কৰাইছে মুনে। আপোনালোকে জানে মুন মেকঅভাৰ ষ্টাইলিষ্ট বুলি তাৰ এটা পেজ আছে, আৰু আপোনালোকে পেজটোত যাব আৰু খুব ধুনীয়াকৈ সজাইছে। ইয়াত মেকআপ গেটআপৰ পৰা আদি কৰি মোক গোটেই মেকআপ গোটেই গেটআপ গোটেইখিনি কৰাই দিছে। ৰেডি হ'লোঁ আৰু আমাৰ সন্ধিয়া আজি 5 বজাৰ পৰা শ্বুটিং কৰি আছিলোঁ। আৰু ভিডিঅ'বিলাক চাই ভাল যদি পায় সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। जटाटवीगलज्जलप्रवाहपावितस्थले गलेवलम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिका जटाटवीगलज्जलप्रवाहपावितस्थले गलेवलम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिका वट्टमन्निनादवट्टमर्वयं चकार चण्डताण्डवं तनोतु नः।